নমস্কাৰ আজিৰ মিনি ভিডিঅ'টো ৰাতিপুৱা চাহ কাপৰ পৰা আৰম্ভ কৰি দিলোঁ এয়া এক কাপ লাল চাহ ব্ৰেড আৰু এখন নৰসিংহ ধনিয়া দিয়া পিঠা তাৰ পাছতে এয়া লৈ ল'লোঁ টেঙামৰাৰ জেলি আৰু এইখিনি মই ঘৰতে বনাইছিলোঁ দিনটো আৰু মোৰ ভিডিঅ' কৰা নহ'ল ৰাতি আহিলোঁ এয়া আমাৰ চুকাফালৈ বুলি যিহেতু আমাৰ ঘৰৰ তেনেই ওচৰতে হয় আৰু আহিয়ে লগালগ এয়া পপকৰ্ণ আৰু লাল চাহ খাই দিলোঁ তাৰ পাছতে বনি আছে আমাৰ এয়া দাইল ভাত মাংস বনি আছে তাৰ পৰা আমি ভাবিলোঁ অলপ দোকানবোৰ চাই আহোঁ যিহেতু আমাৰ আজিৰ পৰা আছে ফেষ্টিভেল তো আমি অলপ প্ৰস্তুতিবোৰ চাবৰ কাৰণেই গুচি আহিলোঁ আৰু সন্ধিয়া সময়খিনি ভালো লাগিলে আৰু ইয়াৰ গীতখন চাওকচোন ইমান ধুনীয়াকৈ বনাইছে কিন্তু লাইটবোৰ বৰ এটা সুবিধাজনক এতিয়ালৈকে হোৱাগৈ নাই যিহেতু বনাই থকা হৈছে সেইকাৰণে ইমান ভালকৈ দেখাব পৰা নাই আৰু এয়া মাংস ভাত খাই ল'লোঁ তাৰ পাছতে আৰু ভিডিঅ' কৰা নহ'ল মোৰ ঘৰলৈ গুচি আহিলোঁ সেইকাৰণে ফটোকে দেখুৱাই দিলোঁ আজিলৈ আহিছোঁ বাই